বড়োলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। আজি নতুন দিল্লীত যি পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট সেই পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটত আজি নিখিল বড়ো ছাত্ৰ সন্থাই NDPP আৰু পিপল জইণ্ট একশ্যন কমিটিৰ যি ধৰ্ণা কাৰ্যসূচী 3 ঘণ্টীয়া সেই ধৰ্ণা কাৰ্যসূচী বৰ্তমান হৈ আছে। অত্যন্ত ভাল লগা পৰিৱেশ। অসমৰ পৰা আহি আজি বড়োসকলে যি এই দিল্লীত বড়োলেণ্ড নিজৰ যি প্ৰাপ্য দাবী সেই প্ৰাপ্য দাবী পোৱাৰ কাৰণে তেখেতসকলে ডিমাণ্ড কৰি আছে। মই তেখেতসকলক বড়োলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা ধন্যবাদ কৰিছোঁ। ধৰ্ণা কাৰ্যসূচী চলি আছে 3 ঘণ্টীয়া। সেই 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী শেষ হোৱাৰ পিছত অহাকালিও প্ৰগ্ৰাম আছে। বড়োসকলৰ যি অৰ্গেনাইজেশ্যন এপছু NDPP আৰু পিপল জইণ্ট একশ্যন তেখেতসকলে যি আন্দোলন কৰি আছে সেয়া 50 বছৰ হৈ গ'ল। বড়োলেণ্ড বিচাৰ আজি 50 বছৰ হৈ গ'ল, কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে সেই যি আন্দোলন সেয়া গুৰুত্ব দিয়া নাই। 5000তকৈ অধিক বড়ো লোক শ্বহীদ হৈ গ'ল, কিন্তু বৰ্তমানলৈকে ভাৰত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। সেইকাৰণে তেখেতসকলে আজি এই নতুন দিল্লীত আহি পেলাই ধৰ্ণা কাৰ্যসূচী কৰিছে। মই ক'ব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী পৃথিৱীৰ আটাইতকৈ মিছলীয়া এজন প্ৰধানমন্ত্ৰী, কিয়নো 2014 চনৰ লোকসভা ইলেকশ্যনৰ আগত যেতিয়া নেকি অসমত গৈছিলে মংগলদৈ আৰু বঙাইগাঁৱত তেখেতে কৈছিলে যে বড়ো সমস্যা সোনকালে সমাধান কৰিব, কিন্তু বৰ্তমানলৈকে সমস্যা সমাধান কৰা নাই। সেইকাৰণে মই ক'ব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন পৃথিৱীৰ আটাইতকৈ মিছলীয়া এজন প্ৰধানমন্ত্ৰী আৰু এজন ভয়াত প্ৰধানমন্ত্ৰী মই ক'ব বিচাৰিছোঁ। কিহৰ কাৰণে তেখেতে আপছু NDPP আৰু পিপল জইণ্ট একশ্যনৰ লগত বৰ্তমানলৈকে কোনো আলোচনা কৰা নাই। সেইকাৰণে মই ক'ব বিচাৰিছোঁ তেওঁ এজন ভয়াত প্ৰধানমন্ত্ৰী। তেওঁ যদি ভাৰতৰ এটা অৰ্গেনাইজেশ্যনৰ লগত যদি কথা পাতিব সাহস নাই, তেতিয়াহ'লে পাকিস্তানৰ লগত কি ধৰণৰ কথা পাতিব মই এইটো ক'ব বিচাৰিছোঁ। সেইকাৰণে মই বড়োলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা সকলো বড়োসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে আপোনালোকৰ যি বড়োলেণ্ডৰ যি কাৰ্যসূচী সেয়া চলাই লৈ যায় থাকিবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। और यहाँ सभी आदरणीय व्यक्तियों जो मंच पर विराजमान है, मैं उन सभी को भी प्रणाम करता हूँ। और यहाँ इतनी सारी संख्या में आए हुए सभी अलग राज्यों की चाहत को दिल में लेकर जो आए हैं हमारे, मैं आप सबको भी प्रणाम करता हूँ, क्योंकि मैं भी एक